এই কি হ'ল? ইয়াত ফ্লেট আছে নে? ফ্লেট আছে। বেচিছে নে? বেচিম। আমাক মানে এটা চাইড লাগিছে। এইটো এটা চাইডকে নেবেচে, 2 BHK 3 BHK তেনেকে বেচে। 1 BHK 2 BHK কাক লাগে? মোকে লাগিছিলে। তই ফ্লেট কিনিবি? 50 লাখ টকা দি ফ্লেট কিনিব পাৰিবি? এই দেউতা এজন পুলিচৰ চাকৰি কৰে, মাই যেন মহিলা সমিতি বান্ধুত দুটা চাকৰি আছে। এনেকুৱা ফ্লেট যেন খাই কিনিছে। ঠিক আছে, বাপেৰক 50 লাখ দি পঠাই দিবি যা। হ'লেও 200-300 কিবা এটা কমাব। বেটাক 50 লাখ টকীয়া ফ্লেটত 200-300 কমাব লাগে, ফকতীয়া চালা। হেৰি শুনকচোন, আপুনি বাৰু থানাত চাকৰি কৰে নেকি? হয়। মোক 500 টকা দিয়কচোন। কিহৰ কাৰণে? বজাৰ কৰিবলৈ দিয়কচোন। ইনচে মিলি আপুনি বজাৰ কৰিব আৰু মই পইচা দিম। হেৰি কেকেদা ইয়াত যে এই তহঁতৰ ঘৰতো আৰু বেলেগ ল'ৰা ছোৱালী নাই? নাই, মই অকলে। তহঁতৰ এই শিলচৰৰ প্ৰপাৰ্টিটো কি হ'ল? আছে তেনেকে। সেইটো বেছি দে। Are you mad? সেইটো প্ৰপাৰ্টি মই কিয় বেচিম? মই মানে ফ্লেট এটা লওঁ বুলি ভাবিছো, বুজিছ? মোৰ ইমান পইচা পাতি নাই যে। ফ্লেট ল'ব আপুনি? মই মোৰ প্ৰপাৰ্টি কিয় বিক্ৰী কৰিম? পইচা অলপ দি মোক সহায় কৰ না। মই নোৱাৰো দে পইচা দিব। কিয় নোৱাৰ? তই মোক কলি তহঁতে সহায় নকৰিলে মোক কোনে সহায় কৰিব? পইচা নিদিয়ে। দেউতাৰ মাৰ লগত আলোচনা কৰি মোক জনাবি, নহ'লে একলম এনেকা দবাই লিখিম, চাকৰি যাব কিন্তু। ফ্লেট মই ল'মেই।